তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম। আশা কৰোঁ সকলোৱে খবৰ ভালে। তো আজি আহিলোঁ কাজিৰঙা অৰ্কিড পাৰ্কলৈ বুলি। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাড়ী যদি আপোনালোক আহে তেতিয়া ইয়াত গাড়ী পাৰ্কিং কৰিব লাগিব। গাড়ী পাৰ্কিং কৰিবলৈ আগলৈ যাবগৈ লাগিব আৰু এইপিনে গাড়ী পাৰ্কিং হ'ব। ইয়াত গাড়ী পাৰ্কিং কৰি সি আগলৈ আছে অৰ্কিড পাৰ্কলৈ আগলৈ যাবগৈ লাগিব। যেতিয়া দেখিছে চাগে মোৰ পাছত এণ্ড গাইজ বৰ্তমান আমি পাই গ'লোহি অৰ্কিড পাৰ্ক। অৰ্কিড পাৰ্কৰ ভিতৰতে আছোঁ বৰ্তমান আৰু চাই যাব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ। আৰু ভিতৰলৈ গৈ থাকোঁ বৰক কি দেখাব পাৰোঁ। যায় আপোনালোকৰ নাৱলৈ মানে বুটত উঠিব পাৰি, তালৈ যাব পাৰি। সেইপিনে যাব লাগিব। কেলৈ বুলি সোমাই আহিলোঁ মানে পাহাৰহে আছে, দেখাই আছোঁ ব'লক। এইপিনে ভাগৰ লাগি গৈছেগৈ, বহুত উঠিব লাগে ষ্টেপ ওপৰলৈ, পাহাৰৰ ওপৰলৈ। সেইপিনে দেখিছেনে এইটো পাহাৰটো, ৰ'ব। তো আপোনালোকে যদি এতিয়ালৈকে চেনেলটো মোৰ ভাগত লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, কৰিব বুলি আশা কৰিলোঁ। অৰ্কিড দাম এখন ফুলৰ বাগিচালৈ, যিখন অৰ্কিড বুলি কয়, ইয়াত ফুলৰ তাত আহিছোঁ, দেখিছে চাগে নিশ্চয়। কি ধুনীয়া ধুনীয়া ফুল আছে ইয়াত। আৰু ইয়াত অলপ বুজাই দিব, কিন্তু অলপ দেৰি হোৱাৰ বাবে বেছি দেৰি আমি থাকিব নোৱাৰিম। চব কি ধুনীয়াকৈ সজাই থৈছে। আৰু এখন হৈছে অখিল গগৈ ডাঙৰীয়া দেৱৰ উদ্যান হয় এখন অৰ্কিড পাৰ্কখন। আৰু বন্ধুসকল এইপিনে চলি আছে ষ্টেজ কালচাৰ প্ৰগ্ৰেম। আমাৰ এতিয়া বিহু গাই নাচি আছে ইয়াত, ব'লক অলপ চাই যাওঁ। আৰু এতিয়া হৈছে কাৰ্বিসকলৰ বিহু, নিশ্চয় দেখিছে চাগে ষ্টেজত। আৰু এতিয়া মিচিংসকলৰ বিহু প্ৰদৰ্শন কৰি আছে। মানে বন্ধুসকল ইয়াত সকলো জনজাতিয়ে নিজা নিজা যিখিনি বিহু আছে বিহুখিনি ইয়াত প্ৰদৰ্শন কৰি আছে। এয়াই আৰু আগলৈ কি দেখাব পাওঁ ব'লক। আৰু ইয়াত পাৰ্কৰ মাজত ধেৰ আছে সৰু সৰু ৰাস্তা, আপোনালোকে তললৈ যাব পাৰিব, এই শিলৰ ওপৰত উঠিবগৈ পাৰে। তাৰপিছত আগলৈ নৈও আছে, তাৰপিছত নাৱত গৈ পেলাই আপোনালোকে উঠিবগৈ পাৰে বুটকেইখনত। তো এইপিনেও গৈ একে ঠাইতে ওলাবগৈ, ফাংচন মানে কালচাৰ প্ৰগ্ৰেমতো ওচৰতে ওলাবগৈ।
আৰু এতিয়া কেকটাছ চাব যাওঁ বলক। Burning the bridge that keeps us. I'm here and I'm feeling fearless. Exaggerated, that's what you assume. The story's over now, I must conclude. I am conflicted, watching where I step still, hanging in the balance. Not the life I want to live, I want to take it all. Standing tall, fear I weighed the person you are. Oh, break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. আৰু বন্ধুসকল এতিয়া আহিছোঁ আমি অসমৰ যিখিনি জাতীয় সংগ্ৰহালয়ত থকা বস্তু তালৈ আহিছোঁ। ইয়াতে আছে জাতীয় সংগ্ৰহালয় যিখিনি আমাৰ অসমীয়া মানুহৰ যি মানে সংস্কৃতি যিখিনি এনি টাইম প্ৰয়োজন হৈ থকা বস্তু সকলোখিনি ইয়াত আছে, দেখিবলৈ পাব আপোনালোকে যদি আহে। মই দেখাব চেষ্টা কৰিছোঁ বলক। আৰু এই বাওঁ চাইডে দেখিছেনে তাত শিপিনীয়ে তাঁতশালত কাপোৰ বৈ আছে। আৰু এই পোনে আছে ইয়াত নামঘৰ মণিকূট ভাগ। আমি নোসোমালোঁ, অলপ সোমাবলৈ বেয়া পালোঁ। ইয়াত সকলোখিনি ফটো বা খোল বিদং চব ইয়াত আছে। আজি অৰ্কিড পাৰ্কত বহুত মানুহ হৈছে, কিয়নো আজি স্কুলৰ পিনৰ পৰাও আহিছে, শিক্ষামূলক ভ্ৰমণত আনিছে, সেইবাবে বহুত ল'ৰা ছোৱালী হৈছে। ভাল লাগে বাৰু এনেকৈ মানুহখিনি থাকিলে। বহুত মানুহ আহে ইয়াত, বাহিৰা মানুহো আহে ইয়াত ফৰিনাৰ। আপোনালোকো নিশ্চয় ইয়াত আহিলে দেখিব, বহুত নেদেখা বস্তু দেখিব পাব ইয়াত। বন্ধুসকল, অৰ্কিড পাৰ্কৰ ভিডিঅ' আজিলৈ এইটোৱে আছিলে। নেক্সট ভিডিঅ'ত আপোনালোকক জীপ চাফাৰী কৰি পেলাই অকৰাতলি জীৱ জন্তু দেখাব চেষ্টা কৰিম। যদি ভিডিঅ'টো এইটো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰিব বুলি বহুত আশা কৰিলোঁ। আজিলৈ বাই বাই।